ভাতি লিখন বৰাৰ প্ৰতি এটা আহ্বান জনাব বিচাৰোঁ। কেলে মোক এৰি থৈ গ'লগৈ বোপাই, যেনেকৈ গৈছ তেনেকৈ যোৱাৰ বাটে গুচিয়া দেই বোপাই। ভাইটিয়েও মোৰ মুখলৈ চোৱা বোপাই, মোক কি কৰি থৈ গৈছে বুঢ়ী মাওক। তোৰ ওপৰতে মোৰ সকলো ভৰসা। আজি বেমাৰ বিঘিনি হ'লে পটকৈ মা বুলি লৈ যা, মোক কোনে নিব? ভাইটিয়ে অকলে কি কৰিব বোপাই? ঘৰখনৰ কাৰণে চিন্তা কৰি তই গুচিয়া দেই বোপাই। মই তোমাক হাত জোৰ কৰিছোঁ বোপাই। দাদা ভালকৈ গুচি আহিবি, ভালকৈ গুচিয়া দেই বোপাই, গুচিয়া সোনকালে গুচিয়া। তই মোৰ মুখলৈ চা, ভাইটি মুখলৈ চা, ঘৰখনৰ চিন্তা কৰি তই গুচিয়া বোপাই। যেনেকৈ গৈছ তেনেকৈ তই গুচিয়া। অ' বোপাই, মই কাবু কৰিছোঁ তোক বোপাই। আহা উলটি আহা, তুমি কি লিখি থৈ গ'লা এখন? মোক কেলে বুকুতে কামুৰি থৈ গ'লা? তুমি আহা বোপাই, মই কি কৰিম কচোন তই? মই কি কৰিম তই নিজে চিন্তা কৰ। মোক খোৱা লোৱা চব তই যোগান কৰ, মোক কোনে কৰি দিব বোপাই? তই গুচিয়া, মই তুতি প্ৰাৰ্থনা কৰিছোঁ বোপাই, মই গুচিয়া। তই 9 তাৰিখৰ 9 তাৰিখে গৈছে, দুপৰীয়া গৈছে, 1টামান বজাত গৈছে। একো কোৱা নাই, কি ক'লে মুখৰ ভিতৰতে কিবা এটা ক'লে, মই একো বুজিয়ে নাপালোঁ। এতিয়া এই কাগজ পত্ৰ কিবা লিখি থৈ গৈছে বিচনাত। মই এতিয়া বিচনা ৰ'দত মই নেজানো নহয়, ৰ'দত দিবলৈ উলিয়াইছোঁ, দেখিছোঁ গাঁৱৰ তলত পইচা আৰু কাগজ পত্ৰ লিখি পিনে থৈ গৈছে। বোৱাৰীক মাতি আনিছোঁ, আচোন বোৱাৰী কি হৈছে? তেতিয়াই কৈছে ভাইটি ঘৰ এৰি গৈছে। মইতো একো নাজানো, ফুৰিবলৈ গৈছে বুলি ভাবিছোঁ, মই একোৱেই নাজানো। কিন্তু বোপাই যেনেকৈ গৈছ তেনেকৈ ঘূৰি আহ দেই বোপাই, মই তুতি প্ৰাৰ্থনা কৰিছোঁ বোপাই। ভাইটি মুখলৈ মোৰ মুখলৈ চাই ঘূৰি আহ বোপাই, মই কি ক'ম? মোক ক'বলৈ কোনো আঁত পেটো নাই। আমাৰ ভাতি লিখন বৰাৰ প্ৰতি এটা আহ্বান জনাব বিচাৰোঁ। যিহেতু তেখেতে আজি 9-10 দিন ধৰি ঘৰৰ পৰা নিৰ্দেশ হৈ আছে, আৰু আমি ভাবিছোঁ তেখেত ক'ৰবাত ফুৰিবলৈ গৈছে বুলি আমি ভাবি আছিলোঁ। কিন্তু সময় বাগৰি যোৱাৰ লগে লগে আমাৰ মাজত এটা সংশয় জন্মিলে যে তেখেত গ'ল ক'লৈ। আমি চিনাকি মহলৰ লগতো আমি যোগাযোগ কৰিলোঁ, কোনো সুমুত্ৰ নাপায়। আমি আৰু তেখেতে এখন গ্ৰেণ্ড ভিটা বুলি গাড়ী এখন বুক কৰিছিলে, আমি তাতো খবৰ ল'লোঁ গাড়ী বুক কৰা কথাটো সঁচা নে মিছা। কথাটো দেখিলোঁ যে গাড়ীখন বুক কৰা কথাটো সঁচা। গতিকে তেখেতে ঘৰলৈ আহি আমি গম পাওঁ যে তেখেতে পত্ৰ যিধৰণে উল্লেখ কৰি গৈছে যে তেখেতৰ সংগ্ৰামৰ ধাৰাটো অন্য প্ৰক্ৰিয়াই গ্ৰহণ কৰিছে। গতিকে আমি আহ্বান জনাইছোঁ যে সংগ্ৰাম যোন বাটেই নহওক কিয়, লিখন বৰা এজন সংগ্ৰামী সত্তা আছে। তেখেত জাতীয়তাবাদী ভাৱসম্পন্ন আছিলে, সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি আছিলে। চাবুৱা আঞ্চলিক ছাত্ৰ সন্থাও তেখেতে আগতে সাধাৰণ সম্পাদক আছিলে। গতিকে তেখেতৰ প্ৰতি আহ্বান জনাব বিচাৰিছোঁ যে তেখেতে যি পথেই গ্ৰহণ নকৰক কিয়, যদি তেখেতে পত্ৰত উল্লেখ কৰা ধৰণে অন্য এখন সংগ্ৰামত যাত্ৰা আৰম্ভ কৰিছে, গতিকে আমাৰ মনত সংশয় হয় যে তুমি সঁচাকৈ সংযুক্ত মুক্তি বাহিনীৰ দৰে এটা আলফাত যোগদান কৰিবলৈ গৈছে নেকি। যদি সংযুক্ত মুক্তি বাহিনীত সঁচাকৈ তেখেতে যোগদান কৰিবলৈ গৈছে, তেখেতে আমি সংযুক্ত মুক্তি বাহিনী সেনাধ্যক্ষ পৰেশ বৰাৰ প্ৰতি আমি বিনম্ৰ আহ্বান জনাব বিচাৰিছোঁ যে তেখেত যে লিখন বৰা সঁচাকৈয়ে সংযুক্ত মুক্তি বাহিনীত যোগদান কৰিছে, কথাটো স্পষ্ট ৰূপত ৰাইজৰ আগত প্ৰকাশ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। কিয়নো আমি শংকিত হৈছোঁ আৰু ভীতিগ্ৰস্ত হৈছোঁ আমি লিখন বৰাক লৈ কিনে। গতিকে আমি ঘৰখনৰ সকাহ দিবৰ কাৰণে, মানসিক চাপটো কমাবৰ কাৰণে, তেখেতে স্থিতি স্পষ্ট কৰিবৰ কাৰণে আমি সংযুক্ত সেনা বাহিনীৰ অধ্যক্ষৰ প্ৰতি আমি আহ্বান জনাইছোঁ। লিখন বৰুৱা যোৱাৰ 9 তাৰিখৰ পৰা ঘৰৰ পৰা নিখোজ হৈ আছে। আমি ভাবিছোঁ আগতেও এনেকৈ বাহিৰলৈ ওলাই যায়, কাপোৰ কানি লৈ ভালদৰে যায়, দূৰলৈ যায়, আৰু সপ্তাহ 15 দিনৰ পাছত ঘৰলৈ আকৌ সুসৰিয়ে ঘূৰি আহে। আমি সেইদিনাও সেই যোৱাৰ 9 তাৰিখৰ দিনা যোৱাৰ পাছত আমিও দূৰলৈ গৈছে বুলি ভাবিছিলোঁ। আৰু আমাৰ আমি খবৰ পাইছিলোঁ আমি জানিব বিচাৰি এইটোৱে আৰু তেওঁ গুৱাহাটীলৈ গৈছে। গুৱাহাটীলৈ তেওঁ সদ্যহতে চলাই থকা গাড়ীখন তেওঁ বিক্ৰী কৰি নতুন গাড়ী বুকিং কৰিছিলে। নতুন গাড়ী লৈ কিনে ঘৰলৈ অহা কথাটো আমাক অৱগত কৰিছিলে। আমি সেইটো বুলি ভাবি আছিলোঁ। কিন্তু আজি মায়ে ৰ'দ দিয়াৰ কাৰণে সি হোৱা বিচনাখনৰ কাপোৰ ৰ'দত দিয়াৰ পাছত মানে তাত কিছু তথ্য নোট এটা পালে। সেই নোটটো মতে গম পাইছোঁ তেওঁ ঘৰ এৰি সম্পূৰ্ণ ওলাই গৈছে। নোটটো সেইটো কৈছে, ক'ত গৈছোঁ লিখিত নাই যে মোৰ জীৱন সংগ্ৰামৰ পথ মই নিজে বাছি লৈছোঁ আৰু মোক বিশ্বাস কৰিব নালাগে, আৰু সেইখিনিয়ে লিখিছে। আৰু প্ৰতিটো ভাইটি আৰু আমালৈ কিছু নোট লিখি থৈ গৈছে, ভালদৰে থাকিব কৈছে। ভাইটিকো এনেকুৱা ধৰণৰকৈ দি গৈছে, মই ঘূৰি অহা আৰু কোনো থল নাই, গতিকে সৰু ভাইটিক বিয়া বাৰু পাতি সৰুকৈ ঘৰ এখন বনাই থাকিবলৈ, এনেকুৱা ধৰণৰকো তেওঁ লিখি থৈ গৈছে। আমি এইটোৱে ভাবোঁ, এতিয়া তেওঁ নিজৰ পথ নিজে বাছি লৈছে। কোন পথে গৈছে আমি নাজানো, কিন্তু এটাই কথা ঠিক, আমি পৰিয়ালবৰ্গ আৰু আমি ভায়েক বা ককায়েক মাহঁতৰ ফালৰ পৰা আমাৰ পৰিয়ালবৰ্গৰ ফালৰ পৰা এটাই ক'ব বিচাৰোঁ, সি য'তেই আছে মাজলৈ ঘৰৰ ল'ৰা ঘৰলৈ উভতি আহক, আমি তাকে কামনা কৰোঁ। এগৰাকী মাতৃয়ে হিয়া ঢাকুৰি ঢাকুৰি কান্দিছে নিজৰ পুত্ৰৰ কাৰণে। সেই পুত্ৰই বুজি পাবনে? পুনৰ ঘূৰি আহিবনে? তেওঁ ইচ্ছাই গৈছে আলফাত ভৰ্তি হ'বলৈ। গতিকে তেওঁ ঘূৰি অহাটোৱে আমিও বিচাৰিছোঁ।